নমস্কাৰ প্ৰিয় আপুনি চাই আছে বিষয়। আজি আমি বিষয়ত আলোচনা কৰিম কেইটামান সাধাৰণ জ্ঞানৰ ওপৰত। আপুনি যদি ফেচবুকত চাই আছে তেনেহ'লে ফেচবুক পেজটো লাইক কৰিব আৰু ইউটিউবত চাই আছে যদি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। আমি আগৰ ভিডিঅ'ত 25টা সাধাৰণ জ্ঞানৰ ওপৰত আমি আলোচনা কৰিছিলোঁ। আমি এতিয়া 26 নম্বৰ কুৱেশ্যনলৈ আহোঁ। অসমীয়া সাহিত্যত কাক বিহগী কবি বুলি জনা যায়? ইয়াৰ উত্তৰটো হ'ব ৰঘুনাথ চৌধাৰী। আমি এতিয়া 28 নম্বৰ কুৱেশ্যনলৈ আহোঁ। লক্ষীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব মোৰ জীৱনৰ সোঁৱৰণ। আমি 28 নম্বৰ কুৱেশ্যনলৈ আহোঁ এতিয়া। লক্ষীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব কদমকলি। আমি এতিয়া 29 নম্বৰ কুৱেশ্যনলৈ আহোঁ। লক্ষীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব পদুম কুঁৱৰী। আমি এতিয়া 30 নম্বৰ কুৱেশ্যনলৈ আহোঁ। অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ উত্তৰটো হ'ব শৰৎ চন্দ্ৰ গোস্বামী। আমি এতিয়া 31 নম্বৰ কুৱেশ্যনলৈ আহোঁ। চাহৰ বৈজ্ঞানিক নাম কি? ইয়াৰ উত্তৰটো হ'ব কেমেলিয়া চিনেচিছ। আমি এতিয়া 32 নম্বৰ কুৱেশ্যনলৈ আহোঁ। উত্তৰ পূব ভাৰতৰ আঞ্চলিক চাহ গৱেষণা কেন্দ্ৰটো অসমৰ কোনখন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব যোৰহাট জিলাৰ টোকলাইত অৱস্থিত। আমি এতিয়া 33 নম্বৰ কুৱেশ্যনলৈ আহোঁ। ভাৰত চৰকাৰে কিমান চনত ভৰ নদীক অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰে? ইয়াৰ উত্তৰটো হ'ব 1981 চনত। আমি এতিয়া 34 নম্বৰ কুৱেশ্যনলৈ আহোঁ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? ইয়াৰ উত্তৰটো হ'ব 430 বৰ্গ কিলোমিটাৰ। আপোনাক যদি প্ৰয়োজন অনুভৱ হয় তেনেহ'লে স্ক্ৰীনশ্বট মাৰি ল'ব। আপোনালোকৰ সুবিধা সৈতে এনেদৰে ভিডিঅ'সমূহ মই বনাই আছোঁ। আপোনালোকে যাতে স্ক্ৰীনশ্বট মাৰিব পাৰে। আমি এতিয়া নেক্সট কুৱেশ্যনলৈ আহোঁ। আমি এতিয়া 35 নম্বৰ কুৱেশ্যনলৈ আহোঁ। অসমৰ ৰাজ্যিক ফুল কি? ইয়াৰ উত্তৰটো হ'ব কপৌ ফুল। আমি এতিয়া 36 নম্বৰ কুৱেশ্যনলৈ আহোঁ। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব মালিগাঁৱত অৱস্থিত। আমি এতিয়া 38 নম্বৰ কুৱেশ্যনলৈ আহোঁ। উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ বুলি কোনখন চহৰক জনা যায়? আমি সকলোৱে জানো ইয়াৰ উত্তৰটো হ'ব গুৱাহাটী। আমি এতিয়া 38 কুৱেশ্যনলৈ আহোঁ। অসমৰ প্ৰথম বিমান চালকজনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব মহানন্দ দাস। আমি এতিয়া 39 নম্বৰ কুৱেশ্যনলৈ আহোঁ। দিছপুৰৰ আগতে অসমৰ ৰাজধানী ক'ত আছিল? ইয়াৰ উত্তৰটো হ'ব শ্বিলঙত। আমি এতিয়া 40 নম্বৰ কুৱেশ্যনলৈ আহোঁ। পৃথিৱীৰ ক্ষুদ্ৰতম নদী দ্বীপটোৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব উমানন্দ। আমি এতিয়া 41 নম্বৰ কুৱেশ্যনলৈ আহোঁ। অসমীয়া মহিলাই কাপোৰত সপোন ৰচে বুলি কোনে কৈছিল? ইয়াৰ উত্তৰটো হ'ব মহাত্মা গান্ধী। 42 নম্বৰ কুৱেশ্যনলৈ আহোঁ এতিয়া। অসমৰ ক'ত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে? ইয়াৰ উত্তৰটো হ'ব দেৰগাঁও। এতিয়া 43 নম্বৰ কুৱেশ্যনলৈ আহোঁ। কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানৰ খেতি কৰিছিল? ইয়াৰ উত্তৰটো হ'ব বড়ো। আমি এতিয়া 44 নম্বৰ কুৱেশ্যনলৈ আহোঁ। অসমৰ ক'ত দিয়াচলাইৰ কাৰখানা আছে? ইয়াৰ উত্তৰটো হ'ব ধুবুৰী জিলাত। 45 নম্বৰ কুৱেশ্যনলৈ আহোঁ। কটন কলেজ কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1901 চনত। আমি এতিয়া 46 নম্বৰ কুৱেশ্যনলৈ আহোঁ। অসমৰ কোন ঠাইত সাৰ কাৰখানা আছে? ইয়াৰ উত্তৰটো হ'ব নামৰূপ। আমি এতিয়া 48 নম্বৰ কুৱেশ্যনলৈ আহোঁ। অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব তেজপুৰ। 48 নম্বৰ কুৱেশ্যনলৈ আহোঁ এতিয়া 48। অসমৰ কোনখন ঠাইত মৰাপাটৰ কাৰখানা আছে? ইয়াৰ উত্তৰটো হ'ব শিলঘাট। আমি এতিয়া 49 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। নটসূৰ্য বুলি কাক জনা যায়? ইয়াৰ উত্তৰটো হ'ব ফণী শৰ্মা।
এতিয়া লাষ্ট কুৱেশ্যনলৈ আহোঁ। প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব ভানুমতী। আপোনালোকে যদি ফেচবুকত চাই আছে তেনেহ'লে ফেচবুক পেজটো লাইক কৰিব আৰু ইউটিউবত চাই আছে যদি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। আজিলৈ বিষয়ৰ ভিডিঅ' ইমানতে সামৰি মাৰিছোঁ। আকৌ লগ পাম। ধন্যবাদ।